নমস্কাৰ মই আজি যেটো বিষয়ৰ ওপৰত বক্তব্য দাঙিবলৈ প্ৰয়াস কৰিছো এই বিষয়টো শিশুৰ শিক্ষাৰ ক্ষেত্ৰত এটা অতি তাৎপৰ্যপূৰ্ণ বিষয় আৰু বিষয়টো হৈছে প্ৰাক বিদ্যালয় শিক্ষা আৰু ইয়াৰ তাৎপৰ্য তথা তাত্ত্বিক দিশ আমি সাম্প্ৰতিক কালত প্ৰাক বিদ্যালয় শিক্ষা সম্পৰ্কীয় বহুত বাতৰি এইকেইদিনত পাই আছো বিশেষকৈ 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষিত হোৱাৰ পিছত প্ৰাক বিদ্যালয় শিক্ষাৰ সম্পৰ্কে ব্যাপক চৰ্চা হৈছে আৰু শিশু এটিৰ শিক্ষা জীৱনৰ আৰম্ভণিতেই এই প্ৰাক বিদ্যালয় যেটো শিক্ষা ব্যৱস্থা প্ৰাক বিদ্যালয় মানেই হৈছে বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰ আগতেই শিশুসকলক কি ধৰণে তেওঁলোকৰ ভৱিষ্যত শিক্ষা জীৱনৰ ভেটি গঢ়ি তুলিব পাৰি সেই বিষয়ে যিমানবিলাক কাৰ্যসূচী লোৱা হয় বা পদ্ধতি অৱলম্বন কৰা হয় এইখিনিকে প্ৰাক বিদ্যালয় শিক্ষা বুলি কোৱা হয় আৰু সেই সম্পৰ্কে সম্প্ৰতি শেহতীয়াকৈ ভালেখিনি চৰ্চা হৈছে আজিৰ বিষয়টোৰ যেটো আমি নিৰ্বাচন কৰিছো যে এই শিক্ষা ব্যৱস্থাটোৰ আসলে তত্ত্বগতভাৱে তাত্ত্বিকভাৱে বা নীতিগতভাৱে এই ব্যৱস্থাটোৰ প্ৰয়োজনীয়তাটো কিমানখিনি আৰু এই সম্পৰ্কে আমি ভাবো যে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী ব্যৱস্থাটোৰ লগত জড়িত হ'ব তেওঁলোকে এই বিষয়ে অলপ কথা জনাটো দৰকাৰ যিখিনি কথা জানিলে তেওঁলোকে এই ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ প্ৰয়োগৰ কাৰণে কিছু সমল গোটাব পাৰিব আৰু এটা আত্মবিশ্বাসেৰে এই ব্যৱস্থাটো আগবঢ়াই লৈ যাব পাৰিব তাৰেই কথা চিন্তা কৰি এই আসলতে আজিৰ এই বক্তব্যটো প্ৰস্তুত কৰা হৈছে মই যিমান সম্ভৱ থুলমূলকৈ কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ বক্তব্যৰ আৰম্ভণিতে মই এটা এগৰাকী বিখ্যাত লেটিন আমেৰিকাৰ তেখেত এগৰাকী প্ৰসিদ্ধ লেখক আছিলে তেখেতৰ এটা বাক্য মই ক'বলৈ মন গৈছে তেখেতে এটা কৈছিলে যে needs of a child cannot wait শিশু এটিৰ যিখিনি প্ৰয়োজন এই প্ৰয়োজনখিনি অপেক্ষা কৰি থাকিব নোৱাৰে many of the things we use can wait the child cannot right now is the time his bones are being formed his blood is being made and his senses are being developed to him we cannot answer tomorrow his name is today এই কথাটোৰ অৰ্থ এইটোৱেই যে শিশুৰ এই যিখিনি বয়স এই বয়সখিনি তেওঁলোকৰ বাঢ়নৰ বয়স বিকাশৰ বয়স আৰু এই সময়ত আমি তেওঁলোকক এই কামটো কাইলৈ কৰিম বা পিছলৈ কৰিম বুলি থৈ দিব নোৱাৰো কাৰণ শিশুৰ নামেই হৈছে বৰ্তমান বা টুডে বুলি যেটো কোৱা হৈছে এই কথাখিনি আমি এই কাৰণে মনত ৰখা দৰকাৰ যে এই যিখিনি 3 বছৰৰ পৰা 5 বছৰ বা 6 বছৰ বয়সলৈকে যিখিনি শিক্ষাৰ কথা আমি কৈছো এই সময়খিনি যদি আমি পাৰ হৈ যায় এই বয়সত তেওঁলোকৰ মগজুৰ যি ধৰণে বিকাশ হয় শাৰীৰিক বিকাশ মানসিক বিকাশ এইখিনি যদি আমি পিছলৈ ঠেলি থওঁ পিছৰ বয়সত এই যিখিনি তেওঁলোক বঞ্চিত হ'ব যিখিনি কথাৰ পৰা পৰৱৰ্তী সময়ত এই কথাখিনি আসলতে পৰিপূৰণ কৰাটো বা যিখিনি আমি মেকআপ কৰা বুলি কওঁ এই কথাখিনি আসলে সম্ভৱ নহয় গৈ সেই কাৰণে যথা সময়ত উপযুক্ত বয়সতে শিক্ষাখিনি তেওঁলোকৰ কাৰণে আমি আৰম্ভ কৰিব লাগিব এতিয়া প্ৰাক বিদ্যালয় শিক্ষা বুলি ক'লে আমি শিশুসকলৰ কোনটো বয়সৰ কথা বুজো প্ৰাক বিদ্যালয় শিক্ষাৰ কথা আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যে বয়স উপযোগী কৈ বা বয়স অনুযায়ী তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো কি ধৰণে ভাগ কৰা হৈছে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় শৈক্ষিক আৰু যেটো আমাৰ এনচিইআৰটি বুলি কওঁ এনচিইআৰটিৰ যেটো ডেফিনিশ্যন বা সংজ্ঞা এই অনুসৰি তেওঁলোকে প্ৰাক বিদ্যালয় পৰ্যায়টো কৈছে 3 পৰা 6 বছৰ বয়সলৈকে তেওঁলোকে এইটো প্ৰিস্কুল বা প্ৰাক বিদ্যালয় বুলি কৈছে আৰু তা 7 পৰা 8 বছৰ বয়সলৈকে এইটো কোৱা হৈছে যে আৰ্লি প্ৰাইমাৰী ইয়াৰ্ছ বা প্ৰাৰম্ভিক প্ৰাথমিক পৰ্যায় এতিয়া এই বয়সৰ শিশুসকলৰ বিষয়ে বা এই শিক্ষা ব্যৱস্থাটোৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি সকলোৱে এই বয়সৰ শিশুসকলৰ যিখিনি বৈশিষ্ট্য গুণাগুণ বা তেওঁলোকৰ যিখিনি স্বভাৱ চৰিত্ৰ বা আচাৰ আচৰণ বা তেওঁলোকৰ যিখিনি প্ৰয়োজনীয়তা আবেগিক কথা সকলোখিনি কথা আমি কিছু অন্তত জানি থোৱাটো প্ৰয়োজনীয় আমি যদি খুব থুলমূলকৈ ক'বলৈ যাওঁ এই বয়সৰ শিশুসকলৰ যিখিনি বৈশিষ্ট্য এই বৈশিষ্ট্যৰ ভিতৰত থাকিব মূলতঃ এই বয়সৰ শিশুসকল আসলে আত্মকেন্দ্ৰিক হয় তেওঁলোকে নিজৰ পৃথিৱীখনেই চিনি পায় আনৰ অস্তিত্বটো তেওঁলোকে খুব বেছি ভালকৈ উপলব্ধি নকৰে বা গুৰুত্ব দিবলৈ নোখোজে এটো বয়সৰ এটা স্বাভাৱিক বিকাশৰ এটা স্বাভাৱিক নিয়ম সকলো বস্তুকে সিহঁতে নিজৰ দৃষ্টিভংগীৰে বিচাৰ কৰি চায় আপোনালোকে মন কৰিব যদি শিশুয়াটিয়ে এখন কাগজত পেন্সিলেৰে এটা আগবাগ কৰিছে আগবাগ দুডাল হয়তো আঁচ আছে আপুনি যদি সুধে কি তুমি কি আঁকিছা বুলি তেওঁলোকে হ'ব কোনোবাই ক'ব হাতী বুলি কোনোবাই ক'ব হৈছে গৰু বুলি
আপুনি যদি কয় যে এইটো কেনেকৈ হ'ব, এইটো হাতী হোৱা নাই, তেওঁলোকে এই কথাটো মানি নলয়, কাৰণ তেওঁলোকৰ দৃষ্টিত সেই দুডাল আছে, হয়তো এটা হাতীৰ ৰূপ পাইছে বা তেওঁলোকে সেই বুলি বিবেচনা কৰিছে। গতিকে এই কথাটো আমি আচলতে প্ৰথমতে মানি ল'ব লাগিব, এই বৈশিষ্ট্যটো, তেতিয়াহে তেওঁলোকৰ বয়সত আমি উপযুক্ত শিক্ষাদান কৰিব পাৰোঁ। এইটো স্তৰত সিহঁতৰ কোনো যুক্তিযুক্ততা বা বিচাৰ কৰাৰ বা নিৰাবয়ব কোনো বস্তুৰ বিষয়ে ধাৰণা কৰাৰ সামৰ্থ্য বিকশিত নহয়। মানে কথাটো হৈছে কি, তেওঁলোকে যিকোনো কথাতে যুক্তিৰ বিচাৰৰ প্ৰতি তেওঁলোক আকৰ্ষিত নহয়, বা কোনো এটা বস্তু নিৰাবয়ব মানে এইটোৱে যিটোৰ অবয়ব নাই। আমি যদি এনেই কওঁ যে 2 × 2 = 4, তেওঁলোকে একো বুজি নাপায়, কথাটো মনত ৰাখিব পাৰে। আমি হাতে কামে দেখাই সেই বস্তুটো আমি প্ৰমাণ কৰি দেখুৱাব লাগিব, তেতিয়াহে তেওঁলোকে সেই সম্পৰ্কে কিছু ধাৰণা গঢ় দিব পাৰে। যিকোনো বস্তুৰ প্ৰতি দীঘলীয়া সময়ৰ বাবে মনোযোগ দি থকাৰ ধৈৰ্য সিহঁতৰ নাথাকে। এনে বয়সৰ শিশুৱে কোনো এটা বিষয়ৰ প্ৰতি 7 পৰা খুব বেছি 15 মিনিট সময়লৈকেহে গভীৰভাৱে মনোনিৱেশ কৰিব পাৰে, তাকো যদিহে সিহঁত নিজাববীয়াকৈ সেই বিষয়টোত জড়িত হ'ব পাৰে। এই কথাটো আমি এইকাৰণেই মনত ৰাখিব লাগে যে আমি এটা যদি নিয়মীয়া যিটো আমাৰ জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, অলপ বয়স হোৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে যিবিলাক আমি ক্লাছৰ ৰুটিন, যিমানখিনি সময় দিয়া হয়, সেইমতে যদি আমি আশা কৰোঁ যে ইমান সময়খিনি তেওঁলোকে খুব ধৈৰ্যৰে 45 মিনিট বা 40 মিনিটৰ এটা শ্ৰেণী কোঠাত তেওঁলোকে কোনো হাই উৰুমি নোহোৱাকৈ বহি থাকক, এই কথাটো আচলতে অস্বাভাৱিক কথা। কাৰণ এওঁলোকৰ যিটো এটেনশ্যন স্পান বুলি কয়, মনোযোগ দিয়াৰ যিটো সময়, এই সময়টো আচলতে খুব সীমাবদ্ধ। খুব বেছি 15 মিনিট সময় থাকিব যদিহে বস্তুটো আকৰ্ষণীয় হয়, আৰু যদি আমি সেইটো আকৰ্ষণীয় কৰি ৰাখিব নোৱাৰোঁ, তেতিয়া হয়তো তাৰ আগতেই তেওঁলোক বিৰক্ত হৈ পেলাই তাত মনোযোগ দিব নোৱাৰিব বা নিদিব। এই বয়সত সিহঁতৰ আন এটা কথা হৈছে তেওঁলোক খুব কৌতূহল সম্পন্ন। যিকোনো কথাক আপোনালোকে জানে যে মাক দেউতাক হিচাপে আপোনালোকে জানে যে 3-4 বছৰ বয়সৰ 5 বছৰৰ ল'ৰা ছোৱালীয়ে বিভিন্ন প্ৰশ্ন সুধি ইটোৰ পিছত সিটো প্ৰশ্ন সুধি কিয় হ'ল, কেনেকৈ হ'ল, কিয় হ'ব, কিয় নহয় ইত্যাদি কৰি আপোনাক প্ৰশ্ন সুধি বিব্ৰত কৰি দিয়ে। কাৰণ ইয়াৰ অৰ্থটো এইটো হৈছে তেওঁলোকে পৃথিৱীখন নতুনকৈ দেখিছে, প্ৰথম দেখিছে। বিভিন্ন কথা তেওঁলোকে জানিবলৈ মন যায়, তেওঁলোকৰ তাৰ কাৰণে এটা ব্যগ্ৰতা জন্ম হয়, আকুলতা জন্ম হয়, সেই কথাটো জানিবৰ কাৰণে, শিকিবৰ কাৰণে মন হয়। সেইকাৰণে তেওঁলোকৰ এই বিষয়বিলাকৰ প্ৰতি খুব আগ্ৰহ হয়, যিকোনো কথা জনাৰ কাৰণে। আৰু এটা তেওঁলোকৰ কথা হৈছে যে অকলে থাকি তেওঁলোকে ভাল নাপায়, সেইকাৰণে বিভিন্ন এটা ডাঙৰ দল এটাত থাকি পেলাই তেওঁলোকে থাকি ভাল পায়, খেলা ধূলা কৰি ভাল পায়, আৰু এনেধৰণৰ খেলা ধূলাৰ মাজেৰে তেওঁলোকে বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰাত আচলতে বেছি সহায়ক হয়। আৰু এইটো বয়সত এটা লৰা ধপৰি কৰি ফুৰাটোৱে সুস্থ বিকাশৰ বাবে অতি প্ৰয়োজনীয় আৰু স্বাভাৱিক প্ৰক্ৰিয়া। আমি যদি আশা কৰোঁ যে এগৰাকী এনেকুৱা বয়সৰ শিশু এটিয়ে খুব এজন শান্তশিষ্ট ভদ্ৰলোকৰ নিচিনা বহুত সময় ধৰি বহি আছে, লৰচৰ নকৰে, আমি ভাবিব নালাগে যে ই বৰ শান্ত ভাল ল'ৰা বা খুব ঠিকেই আছে। কথাটো আন ধৰণেহে ভাবিব লাগে। তাৰ যদি লৰা ধপৰাটো নাই, যিটো আমি এক্টিভিটি বুলি কওঁ, তৎপৰতাটো যদি কমি যায়, তেতিয়া আমি ভাবিব লাগে যে ইয়াৰ হয়তো দেহত কিবা এটা দুৰ্বলতা আছে বা কিবা এটা মানসিক কিবা এটা কথা সৃষ্টি হৈছে, সেইকাৰণে হয়তো সেই লৰা ধপৰা কৰি আনৰ লগত খেল ধেমালি কৰি থকা নাই। এই কথাবিলাক আমি খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা বা মনোযোগ দিয়া আচলতে খুব দৰকাৰী। এই বয়সত অন্তৰৰ যিখিনি আৱেগ অনুভূতি তেওঁলোকে খুব স্বতঃস্ফূৰ্তভাৱে আৰু প্ৰকাশ্যে সমনীয়াৰ লগত বা ডাঙৰৰ আগত প্ৰকাশ কৰে। শিক্ষয়িত্ৰীসকলে এই বয়সৰ যিখিনি শিক্ষয়িত্ৰী তেওঁলোকৰ লগত জড়িত থাকে, তেওঁলোকৰো এইটো অভিজ্ঞতা যে তেওঁলোকে ঘৰৰ পৰা আহি বিদ্যালয়তে শিক্ষক ছাৰ বাইদেউসকলক বিভিন্ন কথা তেওঁলোকে ক'বৰ কাৰণে খুব ব্যগ্ৰতা প্ৰকাশ কৰে। সাধু কথা বা বিভিন্ন গীত মাত আদিৰ পুনৰাবৃত্তি সিহঁতে খুব ভাল পায় আৰু সেইবোৰ অতি আগ্ৰহেৰে শুনে। সাধু কথা কোৱাৰ অভ্যাস আজিকালি আমাৰ সমাজত প্ৰায় নোহোৱা হৈ গ'ল। আমি সৰুতে আইতাৰ পৰা সাধু শুনিছিলোঁ, মা পিতাৰ পৰা সাধু কথা শুনিছিলোঁ। সেই ব্যৱস্থাটো লাহে লাহে আমাৰ এককেন্দ্ৰিক যিটো পৰিয়াল ব্যৱস্থা, বিভিন্ন কাৰণত এই কথাবিলাক নোহোৱা হৈ যোৱাৰ নিচিনাকৈ হৈছে। কিন্তু এই কথাবিলাক আচলতে শিশু এটিৰ ভৱিষ্যত জীৱনৰ গঢ়াৰ কাৰণে সাধু কথাৰ গুৰুত্বটো আমি আচলতে আজিও অস্বীকাৰ কৰিব নোৱাৰোঁ, আৰু আমি সকলোৱে এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। এতিয়া মই যিখিনি কথা ক'লোঁ যে প্ৰাক বিদ্যালয় শিক্ষা, এই প্ৰাক বিদ্যালয় শিক্ষাৰ জৰিয়তে আমি আচলতে কি পাবলৈ বিচাৰোঁ বা এই শিক্ষা ব্যৱস্থাটোৰ লক্ষ্য বা উদ্দেশ্যটো কি? বিভিন্ন শিক্ষা আয়োগ হৈছে, বহুতো বিজ্ঞ পণ্ডিত লোকে বিভিন্ন শিক্ষা আয়োগত নানান ধৰণৰ কথা কৈ গৈছে, আৰু প্ৰাক বিদ্যালয় শিক্ষাৰ এই সময়খিনিৰ কাৰণে আচলতে বিভিন্ন লক্ষ্য নিৰ্দিষ্টভাৱে আচলতে ঠাৱৰ কৰা হৈছিল। বিভিন্ন কাৰণত এইবিলাক আমাৰ হয়তো বাস্তৱত ৰূপায়িত হোৱা নাই, সেইটো এটা সুকীয়া কথা। কিন্তু আজিৰ পৰা 50-60 বছৰ আগতে আনকি ভাৰতবৰ্ষতো 1966 চনৰ যিখন শিক্ষা আয়োগ, এই শিক্ষা আয়োগে এই প্ৰাক বিদ্যালয় শিক্ষাৰ লক্ষ্য তেতিয়াই নিৰ্দিষ্ট কৰি থৈ গৈছিলে। তেখেতসকলে যিখিনি পৰামৰ্শ দিছিল তাৰ থুলমূল কথাখিনি এনেকুৱা আছিলে যে শিশুৰ দেহ আৰু সুস্থ আৰু সবল কৰি তুলিবৰ বাবে দেহৰ পেশীবিলাকে কামবোৰৰ মাজত সমন্বয় সাধন কৰা,
আৰু অংগ প্ৰত্যংগৰ প্ৰাথমিক সঞ্চালনত নিপুণতা অনা তাৰমানে এই যে আমি খেল ধেমালি বুলি কৈছোঁ এই খেল ধেমালিৰ অৰ্থটো এইটোৱেই তেওঁলোকৰ যিখিনি শাৰীৰিক পৰিশ্ৰম বা দৌৰা হুৰা যিখিনি ল'ৰা ঢপৰা কৰিব তাৰ জৰিয়তে তেওঁলোকৰ মাংসপেশী সবল হ'ব তেওঁলোকৰ দৈহিক গঠন বিকশিত হ'ব আৰু মন দেহটো যদি ভালদৰে গঠিত হয় স্বাস্থ্য যদি ভালে থাকে তেতিয়াহে মনটো ভালে থাকিব তেওঁলোকে শৈক্ষিক দিশতো অধিক কৃতকাৰ্যতা দেখাব পাৰিব সেইকাৰণে দৈহিক গঠনৰ বা দৈনিক বিকাশৰ কথাটো সমানেই গুৰুত্বপূৰ্ণ সুস্বাস্থ্যৰ বাবে শিশুৰ সহজ অভ্যাস গঠন কৰা কাপোৰ কানি পিন্ধা শৌচ প্ৰস্ৰাৱ কৰা হাত মুখ ধোৱা চাফ চিকুণকৈ থকা খোৱা বোৱা কৰা আদি কামবোৰ নিজে কৰিব পৰাকৈ কৌশল আয়ত্ব কৰা আমি এটা কথা সকলোৱে মনত ৰাখিব লাগিব শিশুৰ যিটো আচৰণ বা ব্যৱহাৰ পাতিৰ কথা আমি কওঁ আচলতে তাৰ কাৰণে জীৱনৰ প্ৰথম 5টা বছৰ অতি গুৰুত্বপূৰ্ণ এই বয়সত শিশুসকলে যিখিনি কথা শুনে বা শিকে দেখে নিজৰ ঘৰখনত বা চৌপাশৰ পৰিৱেশত ইয়াৰ প্ৰভাৱ কিন্তু গোটেই জীৱনলৈ স্থায়ী ৰূপ পায় বুলি বিভিন্ন এইটো সমীক্ষাই প্ৰমাণ কৰিছে বৈজ্ঞানিকভাৱে এই কথাটো প্ৰমাণিত কথা গতিকে এইখিনি সময়তে আমি যদি শিশুৰ সদাচাৰ গঢ়াৰ কাৰণে যেটো আমাৰ প্ৰাক বিদ্যালয় শিক্ষানুষ্ঠান প্ৰাক বিদ্যালয়তে যদি এই কামটো কৰিব পাৰোঁ ঘৰখনত যদি তেনেকুৱা এটা ব্যৱস্থা কৰিব পাৰোঁ এই যেটো তেওঁলোকৰ সচেতনতা গঢ় ল'ব স্বভাৱ চৰিত্ৰ ইত্যাদি কৰি বা দৈনন্দিন আচাৰ ব্যৱহাৰৰ এই কথাখিনি গোটেই জীৱনলৈ স্থায়ী হৈ যায় ডাঙৰ বয়সত এইবিলাক কথা খুব ফলপ্ৰসূভাৱে আচলতে শিকোৱাত কিছু অসুবিধা হয় এই লক্ষ্য উদ্দেশ্যত আৰু কিছুমান কথা কোৱা হৈছে যে এইখিনি সময়তে তেওঁলোকৰ মাজত এটা বাঞ্ছনীয় সামাজিক মনোভাৱ গঢ়ি তুলিব লাগে দলীয় কামত ভাগ ল'বলৈ উদ্গনি যোগাব লাগে আৰু আনৰ অধিকাৰ আৰু সুবিধাৰ প্ৰতি সচেতনতা যোগাই তুলিব লাগে আমি দেখিছোঁ আজিকালি বহুত মানুহেই আত্মকেন্দ্ৰিকতাত ভোগে ওচৰ পাজৰৰ মানুহৰ লগত কোনো সম্পৰ্ক নাথাকে এই যিখিনি সামাজিক চেতনাবোধ সহমৰ্মিতা সমমৰ্মিতা আমি যিবিলাক শব্দ কওঁ কথা কওঁ এই গোটেইবিলাকৰ আচলতে বীজটো ৰোপণ হ'ব লাগে সৰুতেই আৰু এইটোত অকল মানে শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্ব নহয় এইটো আচলতে পিতৃ মাতৃৰ সমানেই এই কথাটোৰ দায়িত্ব থাকিব তেওঁলোকৰ এই বয়সত আমি কেনেকৈনো মনৰ ভাৱটো প্ৰকাশ কৰিব লাগে আনৰ কথা বুজি ল'ব লাগে মানি ল'ব লাগে নিজৰ আবেগ অনুভূতিক নিয়ন্ত্ৰণ কৰিব লাগে তাৰ কাৰণে দিহা পৰামৰ্শ দি শিশুক আবেগিকভাৱে পৰিপক্ক কৰি তোলা এই গোটেইবিলাক আপোনালোকে মন কৰিব মই যিখিনি কথা কৈ আছোঁ ইয়াত কোনো পাঠ্যপুথিৰ কথা কোৱা হোৱা নাই বা কোনো পাঠ্যক্ৰমৰ একোটা পাঠৰ কথাও কোৱা হোৱা নাই কিন্তু এই যিখিনি সামগ্ৰিক কথা কোৱা হৈছে এই কথাটোৱে কোৱা হৈছে যে 3 বছৰৰ পৰা 5-6 বছৰ বয়সলৈকে প্ৰাক বিদ্যালয় কেন্দ্ৰ এটিত শিক্ষয়িত্ৰীসকলে শিশুসকলক এই ধৰণৰ তেওঁলোকৰ মানসিক আৰু শাৰীৰিক বিকাশৰ প্ৰতি আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব আটাইতকৈ বেছি মনোযোগ দিব লাগিব তেওঁলোকৰ মনত সৌন্দৰ্যবোধ যোগাই তুলিব লাগিব তেওঁলোকৰ মনত কৌতূহল জন্মাব লাগিব আৰু তেওঁলোকক অনুসন্ধান কৰাৰ কাৰণে পৰীক্ষা বিভিন্ন কথা তেওঁলোক খেলা ধূলাৰ মাজেৰে বিভিন্ন এক্সপেৰিমেন্টেশন যেটো আমি কওঁ বা পৰীক্ষা কাৰ্য কৰা বা অনুসন্ধান কৰা এই কথাটোৰ প্ৰতিও তেওঁলোকক আমি এই বয়সতে উৎসাহিত কৰি তুলিব লাগিব তেওঁলোকক আত্মপ্ৰকাশ কৰিবলৈ যথেষ্ট সুযোগ দিব লাগিব যাতে তেওঁলোকৰ স্বাধীনচিতীয়া মনোভাৱ আৰু যেটো সৃজনীশীল প্ৰতিভা এটো যাতে ভালদৰে বিকশিত হয় আপুনি যদি শিশুটিক বিদ্যালয়লৈ অহাৰ পিছত ৰাতিপুৱা শুই উঠাৰ পিছতনো কি কৰিলে অতি সুন্দৰকৈ বৰ্ণনা কৰিব যে শুই উঠিলো তাৰ পিছত দাঁত ব্ৰাছ কৰিলো তাৰ পিছত গা ধুলো স্কুললৈ মা দেউতাই কাপোৰ কানি পিন্ধাই দিলে মই স্কুললৈ আহিলো ৰাস্তাত এইটো দেখা পালো ভাল চৰাই চিৰিকটি দেখিলো এডাল ধুনীয়া গছ দেখিলো ফুল দেখিলো বিভিন্ন বৰ্ণনা তেওঁলোকে আমি যদি ক'বলৈ কওঁ ইয়াৰ মাজত তেওঁলোকৰ সৃজনীশীলতাৰ বিকাশ হয় কাল্পনিক শক্তিৰ বিকাশ হয় তেওঁলোকৰ কথন ভংগীৰ বিকাশ হয় এই কথাবিলাক আসলে প্ৰাক বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ আসলে দিশ আৰু তেওঁলোকে এই ধৰণে কৰিলে আসলে যিকোনো কথাই নিজৰ মনত থকা কথা শুদ্ধকৈ তেওঁলোকে হলহলীয়াকৈ ভৱিষ্যতে ক'ব পৰাৰ কাৰণে এটা ভেটি আসলে প্ৰস্তুত হয় প্ৰাক বিদ্যালয় শিক্ষা কাৰ্যসূচীৰ মূল যেটো কথা বা ভেটি সেই কথাখিনি মই অকমান অনুকিয়াব খুজিছো ইংৰাজীত 3R বুলি কয় ইংৰাজী যেটো বৰ্ণমালাৰ R আখৰ 3R মানে হৈছে ৰিডিং ৰাইটিংৰ পৰা R টো লোৱা হৈছে আৰু এৰিথমেটিকৰ পৰা R আখৰটো লোৱা হৈছে 3R বুলি এটো পেডাগজি বা শিক্ষা মনোবিজ্ঞানত এই শব্দটো খুবেই ব্যৱহৃত হয় এই 3R ৰিডিং ৰাইটিং আৰু এৰিথমেটিক পঢ়া লেখা আৰু সংখ্যা বা গণিতৰ জ্ঞান এটা কথা হৈছে কি যে প্ৰাক বিদ্যালয় শিক্ষাৰ এই সময়ছোৱাত তেওঁলোকক কিন্তু পঢ়োৱা লিখোৱা বা নেওতা অংক শিকোৱা কথাটোৰ কথা কোৱা হয় নাই এই সময়ছোৱাটোক এটা ৰেডিনেছ প্ৰগ্ৰাম বুলি কোৱা হয় তেওঁলোকে ভৱিষ্যতে পঢ়িবলৈ লিখিবলৈ আৰু অংক কৰিবলৈ যেখিনি প্ৰাৰম্ভিক জ্ঞান বা ভেটি তাৰ কাৰণে তেওঁলোকক এই বয়সত প্ৰস্তুত কৰি তোলা হয় আৰু যাতে এই ফাউণ্ডেশ্যন বা ভেটিটো ঠিকমতে প্ৰস্তুত হ'লে তেওঁলোকে ভৱিষ্যতে প্ৰথম শ্ৰেণীৰ পৰা যাতে আনুষ্ঠানিক শিক্ষালৈ তেওঁলোকে অতি সুন্দৰকৈ প্ৰৱেশ কৰিব পাৰে তাত যাতে কোনো তেওঁলোকে অসুবিধা নাপায়
আৰু এই গোটেই সময়খিনিত আচলতে মূল কথাটোৱে হৈছে প্লেৱে আৰু এক্টিভিটি মেথড খেলা ধূলাৰ মাজেৰে আৰু নিজে কিছুমান ক্ৰিয়াৰ মাজেৰে যিবিলাক দেখাত খেল ধেমালি যেন লাগে কিন্তু আচলতে সেই খেল ধেমালিৰ অন্তৰ্নিহিত উদ্দেশ্য হৈছে যে সেই খেলৰ মাজেৰে তেওঁলোকে বহুতখিনি দৰকাৰী কথা তেওঁলোকে আয়ত্ব কৰি লয় যিখিনি ভৱিষ্যত আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্টখিনি সহায়ক হয় প্ৰফেচাৰ যশপাল বুলি এগৰাকী খুব ভাৰতবৰ্ষৰ এখন বিশিষ্ট শিক্ষাবিদ আছিলে তেখেতৰ অধীনত কমিশ্যন এখন হৈছিলে আয়োগ হৈছিলে 1993 চনত আৰু সেই আয়োগত তেখেতে যিখিনি পৰামৰ্শ আগবঢ়াইছিল তাৰ ভিতৰত বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল তাৰ ভিতৰত মই প্ৰাক বিদ্যালয় শিক্ষাৰ লগত জড়িত দুটামান কথা খালি উল্লেখ কৰিব খুজিছোঁ তেখেতে এটা কথাই কৈছিল যে যধে মধে প্ৰাক বিদ্যালয় পৰ্যায়ৰ শিক্ষানুষ্ঠানবোৰ খোলাৰ ক্ষেত্ৰত উপযুক্ত বিধায়িনী আৰু প্ৰশাসনীয় ব্যৱস্থাৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে এই কথাটো এই কাৰণে কোৱা হৈছিলে যে যিবিলাক কিণ্ডাৰগাৰ্টেন মণ্টেছৰী স্কুল বুলি বিভিন্ন স্কুল চলি থাকে আমাৰ সমাজত আমি দেখিছোঁ যদিও মণ্টেছৰী নাম দিয়া হয় কিণ্ডাৰগাৰ্টেন দিয়া হয় তাত কিন্তু আচলতে প্ৰকৃত যিটো প্ৰাক বিদ্যালয় বা প্ৰি স্কুল এডুকেশ্যন শিক্ষা তাত কিন্তু সেইটো বলবৎ কৰা নহয় বা প্ৰয়োগ কৰা নহয় তাৰ সলনি 2-3 বছৰ বয়সৰ পৰা শিশুক আনুষ্ঠানিক শিক্ষাৰে ভাৰাক্ৰান্ত কৰা হয় লিখিব দিয়া হয় অংক কৰিব দিয়া হয় বিভিন্ন ধৰণৰ হোমৱৰ্ক দিয়া হয় সৃজনশীলতা তেওঁলোকৰ ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় এইটো কাৰণেই যশপাল কমিটিয়ে এটা পৰামৰ্শ দিছিল যে এনেবোৰ বিদ্যালয় আচলতে আইনী ব্যৱস্থাৰে বন্ধ কৰি পেলাব লাগে তেখেতে আৰু এটা কথা কৈছিলে যে এইটো নিশ্চিত কৰিব লাগে যাতে এনেবোৰ শিক্ষানুষ্ঠানে লিখা পঢ়া আৰু সংখ্যা শিকোৱাৰ নামত মাত্ৰাধিক শিক্ষাৰে শিশুৰ মনত হিংস্ৰতা জাপি নিদিয়ে It should be ensured that these institutions do not perpetrate violence on young children by inflicting a heavy dose of overeducation in the form of formal teaching of reading, writing and numbers. আপোনালোকে মন কৰিব যে যেটো আনুষ্ঠানিক লিখা পঢ়াৰ কথা আৰু যেটো অংক শিকোৱা কথাটো তেওঁলোকে এক ধৰণৰ ওভাৰ এডুকেশ্যন বুলি কৈছে ওভাৰ এডুকেশ্যন মানে অতিৰিক্ত শিক্ষা বা এটা বোজাযুক্ত শিক্ষা আৰু এইটো এক ধৰণৰ হিংস্ৰতা বা ভায়োলেন্স বুলি তেখেতে অভিহিত কৰিছে আৰু এইটো যাতে হ'ব নোৱাৰে তাৰ কাৰণে চৰকাৰক আইনী ব্যৱস্থা লোৱাৰ কাৰণে তেখেতে পৰামৰ্শ দিছিল এই যেটো উদ্ধৃতি এইটোৰ পৰা আপোনালোকে বুজি পাব যে আচলতে প্ৰাক বিদ্যালয় শিক্ষাটোত অনানুষ্ঠানিক বা ক্ৰিয়াকলাপৰ মাজেৰে কৰা যেটো পদ্ধতি যেটো আমি জাতীয় বিদ্যালয়ত ইমান বছৰে কৰি আহিছো এইটো কিমান প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ তথা বিজ্ঞানসন্মত এইখিনি কথাৰ পৰা আমি সহজে উপলব্ধি কৰিব পাৰোঁ তেখেতে আৰু এটা কথা পৰামৰ্শ দিছিল যে নাৰ্সাৰী শ্ৰেণীত নামভৰ্তিৰ বাবে থকা বাছনি পৰীক্ষা বা সাক্ষাৎকাৰৰ ব্যৱস্থা বিলোপ কৰিব লাগে যেটো আমি জাতীয় বিদ্যালয় আৰম্ভণিৰ পৰা কৰি আহিছো যেটো বয়সৰ ছাত্ৰ ছাত্ৰী অহা কখই নাজানে তেওঁলোকৰ কাৰণে এটা এন্ট্ৰেন্স টেষ্ট বা বাছনি পৰীক্ষা কথাটো একেবাৰে অবৈজ্ঞানিক আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি ক্ষতিকাৰক কথা হোমৱৰ্ক কৰাৰ প্ৰক্ৰিয়াটোৰ এটা আমূল পৰিৱৰ্তনৰ প্ৰয়োজন হৈ পৰিছে প্ৰাথমিক বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ বাবে কোনো হোমৱৰ্ক থাকিব নালাগে কেৱল স্কুলত শিকা কথাবোৰে কৈ ঘৰুৱা পৰিৱেশত পুনৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰিব লাগে ছাত্ৰ শিক্ষকৰ অনুপাতৰ কথাও তেখেতে কৈছে যদি পাৰি এটো এগৰাকী শিক্ষকৰ বিপৰীতে 40 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীৰ ব্যৱস্থা থাকিব নালাগে এটা মই উল্লেখ কৰিব বিচাৰিছো যে নাৰ্সাৰী স্কুলৰ যেটো ইতিহাস যে আৰম্ভ হ'ল এটো আসলে আজিৰ পৰা 100 বছৰৰ আগতে লণ্ডনতে এই ব্যৱস্থাটো আৰম্ভ হৈছিল আৰু এই ব্যৱস্থাটোৰ প্ৰাক বিদ্যালয় শিক্ষাত পৃথিৱীৰ বহুতো মনীষী বিজ্ঞানী শিক্ষা মনোবিজ্ঞানী শিশু মনোবিজ্ঞানী তেখেতসকলৰ বিভিন্ন যিবিলাক তত্ত্ব বা যিবিলাক বিশ্লেষণ মনোবিজ্ঞানিক বিশ্লেষণ ইয়াৰ জৰিয়তে প্ৰাক বিদ্যালয় শিক্ষাৰ তাৎপৰ্য সম্পৰ্কে বহু বছৰ আগতে কৈ থৈ গৈছে তাৰ ভিতৰ কেইগৰাকী মানৰ মই নাম ল'ব পাৰো জাপিয়া যে তেখেত সুইজাৰলেণ্ডত নিজৰ সন্তানৰ ওপৰতে এই ব্যৱস্থাটো তেখেতে সম্পৰীক্ষা চলাইছিল ফ্ৰেডৰিক ফ্ৰয়েল বুলি এগৰাকী কিণ্ডাৰগাৰ্টেন ব্যৱস্থাৰ তেওঁলোক জনক বুলি কোৱা হয় ইটালীৰ মেৰিয়া মণ্টেছৰী ইত্যাদি কৰি বহুতবিলাক এনে গোটেই পৃথিৱীৰে বহুতবিলাক এনেকুৱা মনোবিজ্ঞানী আছিল শিক্ষা বিজ্ঞানী আছিল আনকি খ্ৰীষ্টপূৰ্ব 400 বছৰ আগতে আজিৰ পৰা প্ৰায় 2500 বছৰ আগতেই প্লেটোৰ নিচিনা দাৰ্শনিকে কৈ থৈ গৈছিল যে শিশুৰ যেটো মনোবিজ্ঞানিক দিশ যেটো আৰ্লি চাইল্ডহুড সময় এইখিনি সময়ত তেওঁলোকৰ মাজত তেওঁলোকৰ যে খেলা ধূলাৰ মাজেৰে শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে সেই দিনতে তেখেতে কৈ থৈ গৈছিল জন ডিউই তেখেতে নিজে কৈছিল লাৰ্নিং বাই ডুইং এডুকেশ্যন থ্ৰু এক্টিভিটি ক্ৰিয়াৰ মাজেৰে শিক্ষা হ'ব লাগে আৰু নিজে কৰি পেলাই শিকিব লাগে ফ্ৰয়েলেও সেই একেটা কথাকে কৈ গৈছিল মেৰিয়া মণ্টেছৰী ৰেচেল মাৰ্গাৰেট মেকমিলান আৰ্নল্ড গেছেল আনকি আমাৰ দেশত মহাত্মা গান্ধীও প্ৰাক বিদ্যালয় শিক্ষাৰ অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা ক্ৰিয়া প্ৰধান শিক্ষা ব্যৱস্থাৰ কথা খুব শক্তিশালীভাৱে উপস্থাপন কৰি থৈ গৈছিল এতিয়া এই সকল মনীষীয়ে বিভিন্ন ধৰণৰ পৰামৰ্শ দিছে গোটেইখিনি কোৱা ইয়াত আলোচনা কৰা সম্ভৱ নহয়
মই মাথো তেখেতসকলে দিয়া পৰামৰ্শসমূহৰ মূল দুটামান কথা ইয়াত উল্লেখ কৰিবলৈ বিচাৰিছোঁ। তেওঁলোকে কোৱা কথাবিলাকৰ ভিতৰত আছিল যে খেল ধেমালিয়েই হৈছে শিশুৰ স্বাভাৱিক যিটো স্পৃহা আৰু তাৰ বিকাশৰ মূল ভেটি। প্ৰাক বিদ্যালয়ত কিছু সময় মুক্ত খেল ধেমালি আৰু বাকীখিনি সময় সুসংগঠিত আৰু পৰিকল্পিত খেল ধেমালি। এইটো নহয় যে প্ৰাক বিদ্যালয়লৈ আহি তেওঁলোকে কেৱল খেল ধেমালি কৰি সময়খিনি কটাব। আমি যিটো সচৰাচৰ খেল ধেমালি বুজোঁ, আচলতে ইয়াত সেইটো কথা কোৱা হোৱা নাই। খেল ধেমালিকো এটা সংগঠিত ৰূপত কৰা হয়, যাতে সেই খেল ধেমালিৰ মাধ্যমেৰে তেওঁলোকে বহুতো শিকিবলগীয়া কথা এই বয়সত তেওঁলোকে শিকি লয়। নিজে কৰি শিকিবলৈ দিলে তেনে শিক্ষা স্থায়ী আৰু উন্নত হয়, এই তেখেতসকলে কৈ থৈ গৈছে। শিশুৱে ইন্দ্ৰিয় অনুভূতিৰ সহায়তে তাৰ চৌপাশৰ পৃথিৱীখনৰ বিষয়ে জ্ঞান আহৰণ কৰে। আমি জানো যে যিটো আমাৰ 5টা ইন্দ্ৰিয়, দৃষ্টি, শ্ৰৱণ, ঘ্ৰাণ, স্পৰ্শ, স্বাদ, এই বিভিন্ন ইন্দ্ৰিয় অনুভূতিৰ বিষয়ে তেওঁলোকক আমি অভিজ্ঞ কৰি তুলিব লাগে আৰু তাৰ জৰিয়তে আমাৰ শিক্ষাদান প্ৰণালীটোত তেওঁলোকক আগবঢ়াই লৈ যাব লাগে। দৈনন্দিন জীৱনৰ কাম কাজৰ তেওঁলোকৰ অনুশীলনীৰ বাবে এই বয়সত তেওঁলোকক প্ৰস্তুত কৰিব লাগে। আৰু আনুষ্ঠানিক শিক্ষাৰ পৰিৱৰ্তে পৰিৱেশৰ পৰা শিকা কথাটো আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিব লাগে। কাৰণ তেওঁলোকে প্ৰথম পৃথিৱীৰ পোহৰ দেখিছে, সমাজখন দেখিছে, চৌপাশৰ গছ গছনি, চৰাই চিৰিকটি, জীৱ জন্তু দেখিছে, বিভিন্ন অভিজ্ঞতা হয়, তেওঁলোকৰ কৌতূহল হয়। এই চৌপাশৰ পৰিৱেশৰ পৰা শিকা কথাটো আচলতে স্থায়ী হয় আৰু শিশুৰ কোমল মনত এইটোৱে গোটেই জীৱনজুৰি তাৰ ইতিবাচক প্ৰভাৱ পেলায়। মহাত্মা গান্ধীয়ে কৈছিল যে শিশুৰ শিক্ষা হ'ব লাগে শিশুকেন্দ্ৰিক, কিন্তু আমি দেখোঁ যে এইটো শিক্ষক কেন্দ্ৰিক হয়, অভিভাৱক কেন্দ্ৰিক হয়। শিক্ষকে আৰু অভিভাৱকে যি বিচাৰে আচলতে তাত হৈ বেছি গুৰুত্ব দিয়া হয় শিশুৱে বিচৰা কথাটোৰ তুলনাত। আৰু এটা তত্ত্ব সমৃদ্ধ, নিৰাবয়ব জ্ঞান সমৃদ্ধ আনুষ্ঠানিক শিক্ষা ইয়াত আচলতে থিয়ৰিটিকেল যিবিলাক কথা সেইটোৱে এই বয়সত সৰু ল'ৰা ছোৱালীক কোনো কাম নিদিয়ে। সৃষ্টিশীল কামেৰে তেওঁলোকৰ মাজত সৃজনশীলতাৰ বিকাশ আমি কৰাৰ চেষ্টা কৰিব লাগে। এতিয়া মই ইতিমধ্যে যিখিনি কথা কৈ আহিলোঁ যে এই প্ৰাক বিদ্যালয় শিক্ষাৰ লক্ষ্যৰ বিষয়ে কোৱা হ'ল, কি ধৰণে কৰাটো উচিত সেই বিষয়ে কোৱা হৈছে। এতিয়া কথাটো হৈছে কি যে আনুষ্ঠানিক শিক্ষাৰ আমাৰ প্ৰচলিত যিটো বিভিন্ন বিদ্যালয়ত, বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত যিবিলাক আমি দেখোঁ, যি ধৰণে 3-4 বছৰীয়া শিশুসকলক শিক্ষাৰ নামত তেওঁলোকক যি ধৰণে ভাৰাক্ৰান্ত কৰা হয়, তেওঁলোকক তাৰ চাপত ৰখা হয়, সেইটোৰ সলনি এই ধৰণৰ ব্যৱস্থাটো কিয় গুৰুত্বপূৰ্ণ বা কিয় প্ৰয়োজনীয়? এই কাৰণে গুৰুত্বপূৰ্ণ, মই আগতে উল্লেখ কৰিছোঁ যে এই প্ৰথম 5-6টা বছৰেই আচলতে শিশুৰ বিকাশৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ সময়। তেওঁলোকে যি ধৰণে শিকিব, যি ধৰণে তেওঁলোকে দেখিব, তাৰ প্ৰভাৱ আমি পৰৱৰ্তী জীৱনত বৰ বেছি সলনি কৰিব নোৱাৰোঁ। এইখিনি সময়ত যদি তেওঁলোকৰ সৃষ্টিশীলতাৰ পৰিৱৰ্তে যদি আনুষ্ঠানিকতাৰে তেওঁলোকক হেঁচা মাৰি ধৰা হয়, তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যতৰ যিখিনি সৃষ্টিশীল সম্ভাৱনা সেইখিনি আচলতে বহুত সময়ত বিলুপ্ত হয় বা ক্ষতিগ্ৰস্ত হয়। আৰু তেওঁলোকক এই বয়সটোত আমি যিহেতু ঘৰত আজিকালি বিভিন্ন কাৰণত এনেকুৱা এটা ষ্টিমুলেটিং এনভাইৰনমেণ্ট বুলি যিটো আমি কওঁ বা উদ্দীপনাময় পৰিৱেশ, এইটো যিহেতু বিভিন্ন কাৰণত আজিকালি ঘৰবিলাকত নাথাকে, সেইকাৰণে আমি এনেকুৱা প্ৰাক বিদ্যালয় কেন্দ্ৰ এটাতে তেওঁলোকক এটা উদ্দীপনাময় পৰিৱেশ দিয়াৰ চেষ্টা কৰিব লাগে। আমি জানো যে বহুত যৌথ পৰিয়ালৰ আজিকালি বিলুপ্তি ঘটিছে। মই অলপ আগতে উল্লেখ কৰিছোঁ, সাধু কথা কোৱা আজিকালি পৰিৱেশ নাথাকে, ইজন সিজনৰ সান্নিধ্যৰ সমস্যা থাকে, মাক দেউতাক কৰ্মৰত, সময় দিব নোৱাৰে, গতিকে কিছুমানৰ আৰ্থিক অনাটনৰ কাৰণে বিভিন্ন খেলৰ সামগ্ৰী ঘৰখনত যোগাৰ কৰিব নোৱাৰে, ইত্যাদি কাৰণত আমি প্ৰাক বিদ্যালয় কেন্দ্ৰতে আচলতে এইখিনি সা সুবিধাৰে এটা ষ্টিমুলেটিং এনভাইৰনমেণ্ট বা উদ্দীপনাময় পৰিৱেশৰ সৃষ্টি কৰিব লাগে, যাৰ জৰিয়তে তেওঁলোকৰ বৌদ্ধিক, ভাষিক, যিখিনি শাৰীৰিক বিকাশ, সামাজিক বিকাশ, আৱেগিক বিকাশ, এই সকলো দিশতে যাতে শিশুটিয়ে সম্পূৰ্ণ এটা বিকাশ লাভ কৰাৰ সুযোগ লাভ কৰে। আৰু এটা কথা আমি যিটো কথা কৈ আহিছোঁ যে এই বয়সত শিশুক আনুষ্ঠানিকভাৱে লিখা পঢ়া কৰোৱাব নালাগে। কিয় নালাগে? আমি বহুতে এই প্ৰশ্নটো উত্থাপন কৰিব পাৰে যে 3 বছৰ 4 বছৰ হ'লে আমি কিয় লিখাব নালাগে? আমি কৈছোঁ যে এই সময়ছোৱা হৈছে এটা ৰেডিনেছ প্ৰগ্ৰেম বা প্ৰস্তুতি পৰ্ব। ভৱিষ্যতে লিখা মেলা কৰিবৰ কাৰণে, অংক কৰিবৰ কাৰণে তেওঁলোকক বা পঢ়াৰ কাৰণে এইটো এটা প্ৰস্তুতিমূলকহে আচলতে সময়। কিয় লিখাব পঢ়া কৰিব নালাগে তাৰ যদি আমি কাৰণটো চাওঁ, এই বয়সৰ শিশুৰ নিজৰ শৰীৰৰ স্থূল আৰু সূক্ষ্ম মাংসপেশীবোৰৰ ওপৰত পৰ্যাপ্ত নিয়ন্ত্ৰণ নাথাকে। বিশেষকৈ লিখা কামৰ বাবে প্ৰয়োজনীয় আঙুলিৰ সূক্ষ্ম মাংসপেশীবোৰৰ ওপৰত সিহঁতৰ নিয়ন্ত্ৰণ খুবেই কম হৈ থাকে। মোৰ যদি চকুৰ লগত আঙুলিৰ সমন্বয় নাথাকে, মই ভালকৈ আখৰটো লিখিব নোৱাৰোঁ। সেইকাৰণে এই বয়সত কি কৰা হয়, তেওঁলোকক ৰঙৰ পেঞ্চিল দিয়া হয়, কাগজ দিয়া হয়, তেওঁলোকক এটা বৃত্ত আঁকি দিয়া হয়, তাৰ ভিতৰত তেওঁলোকক ৰং কৰিবলৈ দিয়া হয়। প্ৰথমতে দেখিব যে হয়তো বৃত্তৰ বাহিৰলৈ ৰংটো গুচি গৈছে, লাহে লাহে তাৰ এটা নিয়ন্ত্ৰণ আহিছে আঙুলিৰ ওপৰত, লাহে লাহে গোটেই বৃত্তটোৰ ভিতৰত ধুনীয়াকৈ সেই ৰং কৰিব পৰা হয়। এইটো হৈছে সূক্ষ্মৰ
মই এটা উদাহৰণ মাত্ৰ উল্লেখ কৰিছোঁ সূক্ষ্ম মাংসপেশীৰ বিকাশৰ কাৰণে নিয়ন্ত্ৰণৰ কাৰণে কৰা এটা ব্যৱস্থা সেই ধৰণে আৰু হাত আৰু চকুৰ সমন্বয়ৰ লগতে অন্যান্য কথাবিলাকৰ আমি তেওঁলোকৰ দিশটোত গুৰুত্ব দিব লাগে এইখিনি সময়ত যেটো তেওঁলোকৰ মগজু বিকাশশীল যেটো মগজু এটোৰ ওপৰত যদি আমি চাপ সৃষ্টি কৰি আনুষ্ঠানিকতাৰ বোজা জাপি দিওঁ যে এশৰ ভিতৰত 100 নম্বৰ পাব লাগিব কম্পিউটাৰতো পাব লাগিব গণিততো পাব লাগিব ইংৰাজীতো পাব লাগিব অসমীয়াতো পাব লাগিব যিবিলাক আসলে বিষয় হিচাপে এই বয়সত কোনো পধ্যেই আহিব নালাগে তেতিয়া অনাহক যেটো চাপ সৃষ্টি হ'ব তাৰ ফলত শিশুটোৰ তাৰ এটা হতাশাত ভুগিব উদ্বিগ্নতাত ভুগিব আৰু তাৰ যেটো সম্ভাৱনাময় যিখিনি সৃষ্টি হ'ল এটা সেইখিনি ক্ষতিগ্ৰস্ত হ'ব আৰু এই বয়সত আমি খুব জোৰকৈ ল'ৰা ছোৱালী কিছুমান কথা শিকাব পাৰো কিন্তু হেতু আসলতে এটা পেৰট লাৰ্নিং বা ফাটু বিদ্যা বুলি যেটো কওঁ হেতুহে আসলতে হয় এই বয়সৰ যিখিনি শিশু তেওঁলোকত আসলতে 5 বছৰ বয়সৰ তলৰ শিশুৰতে যিখিনি স্বাভাৱিক যিখিনি সামৰ্থ্য কিমানখিনিলৈকে তেওঁলোকে আসলে আয়ত্ত কৰিব পাৰে তেওঁলোকে এইটোৱে কৰিব পাৰে তেওঁলোকে এটা বৃত্ত চাই আঁকিব পাৰে বা যোগ চিন এটা চাই আঁকিব পাৰে তাৰ অতিৰিক্ত যদি আমি কিবা শিকাই দিওঁ সেইবিলাক আসলে তেওঁলোকৰ যেটো মানে ফটোগ্ৰাফিক মেমৰি বুলি কয় ছবি এখন দেখিলে যেনেকৈ মনত থাকে তেনেকৈ মনতে থাকিব তাৰ পৰা তেওঁলোকে কোনো বোধ শক্তিৰ তেওঁলোকৰ বিকাশ নহয় বা সেইখিনি আসলতে কিনো কথাটো সেই কথাটো তেওঁলোকে বুজি নাপাব 5 বছৰৰ তলৰ শিশুৱে আকাৰ আৰু বিস্তৃতি সম্পৰ্কে কোনো ধাৰণা কৰিব নোৱাৰে আপুনি ঘৰণীয়া বুলি কওক তিনিকোণীয়া বুলি কওক চাৰিচুকীয়া বুলি কওক তেওঁলোকে শব্দটো শুনিব কিন্তু সেই সম্পৰ্কে ঘৰণীয়া মানে কি তিনিচুকীয়া মানে কি তেওঁলোকে আসলতে কোনো কথা বুজি নাপায় তেওঁলোকে পৰীক্ষাত হয়তো নম্বৰো পাব কিবা এটা লিখিব দিলে লিখিও দিব কিন্তু এই গোটেই কথাখিনি মই যেটো কথা কৈছো এটা পেৰট লাৰ্নিং বা ফাটু বিদ্যাৰ নিচিনা কথা পৰৱৰ্তী সময়ত 5-6 বছৰ বয়সৰ পিছতহে তেওঁলোকে গোটেইখিনি কথা বুজি পেলাই তেতিয়াহে শিকিব 2 4 বুলি ক'লে এই বয়সত তেওঁলোকে পৰীক্ষাত লিখি নম্বৰ পাব কিন্তু 2 4 মানে কি সেই কথাটো কিন্তু আসল কথাটো তেওঁলোকে বুজি পাব 5-6 বছৰ বয়সৰ পিছত আকৌ যেতিয়া ভালকৈ তেওঁলোকে বুজোৱা হ'ব তেতিয়াহে শিকিব আৰু যেটো উদ্দীপনাময় শিক্ষা প্ৰক্ৰিয়াৰ কথা আমি কৈছো ষ্টিমুলেটিং এনভাইৰনমেন্ট এটোতো খুবেই প্ৰয়োজনীয় এটো কৰিলে তেওঁলোকৰ সৃজনশীলতাৰ বিকাশ হ'ব আৰু যিকোনো বিষয় তেওঁলোকে পিছলৈ খুব ভাল কাৰণে আয়ত্ত কৰিব পাৰিব এইখিনিতে মই আৰু এটা কথা উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছো যে এই বয়সত শিশুসকলৰ কিছুমান আমি কামকাজক আসলে তেওঁলোকৰ এটা অপাৰগতা বুলি ভাবো যেনেকৈ তেওঁলোকক বি লিখিব দিলে ডি লিখে ব লিখিব দিলে উল্টাকৈ লিখে দুইটো উল্টাকৈ লিখে এটো মিৰৰ ৰেটিং বুলি কোৱা হয় ইয়াৰ বাবে যাতে শিশুসকলক তিৰস্কৃত কৰা নহয় তিৰস্কাৰ কৰা নহয় এই কথাটো সকলোৱে আমি মনত ৰাখিব লাগিব বিকাশৰ সময়ত এই ধৰণৰ কিছুমান স্বাভাৱিক কথা আছে প্ৰাক বিদ্যালয় শিক্ষা ব্যৱস্থাত এই কথাটোৰ প্ৰতি আমি সকলোৱে কিন্তু খুব সচেতনভাৱে লক্ষ্য ৰাখিব লাগিব প্ৰাক বিদ্যালয় বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে আজি বহুত বছৰ ধৰি কেবা দশক ধৰি বিভিন্ন গৱেষণা হৈছে মই গৱেষণাৰ নামবিলাক বিবৃতিকৈ উল্লেখ কৰিব খোজাই নাই এই আটাইবিলাক গৱেষণাই এটা কথাই প্ৰমাণ কৰিছে যে প্ৰাক বিদ্যালয়ত কঠোৰ নীতি নিয়মৰ আনুষ্ঠানিক শিক্ষা এই বয়সত শিক্ষয়িত্ৰীৰ যদি কঢ়া শাসন থাকে সেয়া শিশুৰ প্ৰকৃত বিকাশৰ পৰিপন্থী হয় জৰ্জ থমসন নামৰ এগৰাকী বিশিষ্ট শিশু বিশেষজ্ঞ পৃথিৱীৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন এটো তেখেতৰ অভিমত ইয়াৰ বিপৰীতে মুক্ত অথচ প্ৰণালীবদ্ধ খেল ধেমালি আৰু ক্ৰিয়া প্ৰধান প্ৰাক বিদ্যালয় যিবিলাক কাৰ্যসূচীৰ কথা আমি কৈছো যদি মৰমিয়াল শিক্ষয়িত্ৰীৰ তত্ত্বাৱধানত কৰা হয় হেতুৱে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে আটাইতকৈ উপযোগী হয় নতুন শিক্ষানীতিত আমি জানোৱে যে 5+3+3+4 বিভিন্ন স্তৰভেদে শিক্ষা পৰ্যায়বিলাক ভাগ কৰা হৈছে আৰু তাৰে প্ৰাৰম্ভিক কথাটো হ'ব প্ৰাক বিদ্যালয় শিক্ষা প্ৰথম 3 বছৰ আমি যদিও 2 বছৰকৈ কৰি আছো অনাগত সময়ত 3 বছৰীয়া প্ৰাক বিদ্যালয় শিক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু মই যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তাতো প্ৰাক বিদ্যালয় শিক্ষাৰ যথেষ্ট গুৰুত্ব আৰোপ কৰি তাত পৰামৰ্শ দিয়া হৈছে মই চমুকৈ যেটো ক্লজ 1.1 তাত এটা কথা উল্লেখ কৰা হৈছে খুব স্পষ্টভাৱে যে over 85% of a child's cumulative brain development occurs prior to the age of 6 মানে 6 বছৰ বয়সৰ আগতে শিশুৰ যেটো মগজুৰ বিকাশ তাৰ 85% বিকশিত হয় ইউনিভাৰ্সাল প্ৰভিজনিং অফ ইকুৱালিটি ECCE মানে হৈছে early childhood care and education must thus be achieved as soon as possible and no later than 2030 to ensure that all students entering grade 1 are school ready এটোই মূল কথা এই বয়সতে আমি আটাইতকৈ মনোযোগ দি এলোকক যাতে প্ৰথম শ্ৰেণীলৈ যাবৰ কাৰণে তেওঁলোক সাজু হয় তাৰ কাৰণে প্ৰি স্কুলৰ যেটো এডুকেশ্যন সিস্টেম এইটো 2030 চনৰ ভিতৰত নিশ্চিতভাৱে যাতে প্ৰতিটো শিশুৱে ইয়াৰ সুফল লাভ কৰিব পাৰে তাৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তেওঁলোকে খুব
শক্তিশালীভাৱে পৰামৰ্শ আগবঢ়াইছে তেওঁলোকে এই কথাটো কৈছে যে এই যিটো ECCE প্ৰগ্ৰেম বা কাৰ্যসূচী বা প্ৰাক বিদ্যালয় শিক্ষা কাৰ্যসূচী এইটো খুব শিথিল ধৰণৰ হ'ব লাগিব এইটো বহুমুখী হ'ব লাগিব বিভিন্ন পৰ্যায়ত হ'ব লাগিব ক্ৰিয়া প্ৰধান হ'ব লাগিব আমি আলোচনা কৰিছোঁ ইতিমধ্যে তেওঁলোকক নম্বৰৰ ধাৰণা দিব লাগিব গণনাৰ ধাৰণা দিব লাগিব ৰঙৰ ধাৰণা দিব লাগিব আকাৰ আকৃতিৰ বিভিন্ন ধৰণৰ কথাৰ প্ৰাৰম্ভিক আভাস দি তেওঁলোকক ভৱিষ্যতৰ কাৰণে আমি সাজু কৰি তুলিব লাগিব আৰু এই গোটেই কথাটো হৈছে আমি তেওঁলোকৰ যিখিনি ফিজিকেল আৰু মটৰ ডেভেলপমেণ্ট তেওঁলোকৰ শাৰীৰিক বিকাশ তেওঁলোকৰ বৌদ্ধিক বিকাশ সামাজিক বিকাশ তেওঁলোকৰ সাংস্কৃতিক যিটো মন যিটো শিশু কলাসুলভ যিটো মন সেইটোৰ বিকাশ কৰিব লাগিব তেওঁলোকৰ যিটো যোগাযোগ কথা বতৰা কথনশৈলীৰ বিকাশ কৰিব লাগিব ভাষাৰ বিকাশৰ কাৰণে এই বিভিন্ন যিবিলাক কাৰ্যসূচী আছে প্ৰাক বিদ্যালয় শিক্ষা কাৰ্যসূচীত এই গোটেইখিনিৰ কথাত আমি গুৰুত্ব দিব লাগিব আমি ভাবোঁ যে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী এই ব্যৱস্থাটোৰ লগত জড়িত আছে প্ৰাক বিদ্যালয় শিক্ষা ব্যৱস্থা এটা অতি গুৰুত্বপূৰ্ণ আৰু আচলতে ওপৰ শ্ৰেণীৰ ক্লাছ বা শ্ৰেণী এটাত ছাত্ৰ ছাত্ৰী শিক্ষাদান কৰাৰ তুলনাত প্ৰাক বিদ্যালয় শিক্ষাত জড়িত শিক্ষক শিক্ষয়িত্ৰীসকলৰ কষ্ট বেছি অধিক ধৈৰ্যৰ প্ৰয়োজন আৰু এইটো অতি এটা শিক্ষা জীৱনৰ আৰম্ভণিৰ এটা গুৰুত্বপূৰ্ণ স্তৰ আৰু ইয়াত যিসকল শিক্ষক শিক্ষয়িত্ৰী জড়িত হৈ থাকিব তেখেতসকলৰ ওপৰতে আচলতে মাক দেউতাকে শিশুসকলক আহি গোটাই দিয়ে গতিকে এই স্তৰৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এই শিশুসকলক ভৱিষ্যত জীৱনৰ কাৰণে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰিব লাগিব সকলোকে পুনৰ ধন্যবাদ জনাই মই ইয়াতে সামৰিছোঁ